মই আগতে BPF-ত আছিলোঁ 17 বছৰ মই তাতে কৰ্মী থাকিলোঁ প্ৰথম জইনিং মোৰ BPF-এ জন্মগত আছিল পাৰ্টি হিচাপে আৰু তাতে মই একো তাতে পৰিৱৰ্তন দেখা নাপালোঁ আৰু এতিয়া যিটো এটা ঢৌ আহিছে UPPL যেনেকুৱা ঢৌ আহিছে এইটো যাব আৰু ময়ো সেইকাৰণে ইয়াতে জইনিং কৰিলোঁ আমাৰ পৰিৱৰ্তনটো বিচাৰি আহিছোঁ আৰু আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আছে যিখিনি প্ৰমোদ বড়োৱে আনিছে আমাৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে আমাৰ সময় নহ'লেও আমাৰ ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালীয়ে পাব এই আমাৰ পৰিৱৰ্তনটো বিচাৰি মই UPPL-ত জইনিং কৰিলোঁ আৰু মানে আগুৱাই যাব 5টা বছৰ বুলি নহয় আৰু যেনেকৈ BPF-এ আজি 17 বছৰ হ'ল তেওঁতকৈ যাতে ডেভেলপ আৰু কৰিব পাৰে মানে কৰিবই ৰাইজে ছাপৰ্ট দিছে আমাৰ 100% এইটো জিতিব আৰু আমি সেইটোৱে আশা লৈ আমি UPPL-ত জইনিং হৈছোঁ তেখেতে আমাক যিবিলাক আমি ধৰ মিটিংবিলাকত এটেণ্ড হৈছিলোঁ তেখেত অহাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়ায়ে আমি তাতে মহিলাবিলাকৰ বহুতো উন্নতিৰ কথা কৈছিলে তেখেতে কিন্তু সেই হিচাপে যিমানখিনি উন্নতি হ'ব লাগিছিল সিমানখিনি আজিলৈকে উন্নতি হৈ নাহিল ধৰ আমি অসমৰ কথা নকওঁ আমি BTR-ত যিখিনি মহিলা আছোঁ সেই মহিলাসকলৰ কাৰণে তেওঁ কোনো এটা আঁচনি নতুনকৈ তেওঁ নানিলে আৰু আমাৰ মহিলাসকল আগৰ দৰেই পিছ পৰি থাকিল উদাহৰণস্বৰূপে ধৰক সেল্ফ হেল্প গ্ৰুপৰ কথাই ক'ব পাৰি যে সেল্ফ হেল্প গ্ৰুপ এটা খুলি যে এনেকুৱা আমাৰ শিক্ষিত মহিলাবিলাক এনেকুৱা মানে নিবনুৱা হৈ আছে তেওঁলোকক যাতে এটা ভাল ট্ৰেইনিং দি তেওঁলোকক ট্ৰেইনাৰ কৰি যাতে নিজে চলি যাব পৰা এটা সৰু উদ্যোগ তেওঁলোকে উদ্যোগত কাম কৰিব পাৰে বা নিজৰ জীৱনত তেওঁলোকে ল'ৰা ছোৱালীক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বা নিজৰ ঘৰখনক সহায় কৰিব পাৰে সেইখিনিও তেখেতে আমাৰ মহিলাসকলৰ মাজত কৰি নিদিলে সেয়া আমাৰ মহিলাসকলে বহুতো মানে দুখ পাইছে এতিয়া বিগত আহি থকা যাতে UPPL চৰকাৰ গঠন হ'লে আমাৰ মহিলাসকলৰ বাবে যাতে আমাৰ প্ৰমোদ বড়ো ছাৰে এটা মহিলাসকলৰ ভালদৰে চলি যাব পৰা কিছুমান বহুত অনুষ্ঠান প্ৰতিষ্ঠান লৈ আহে আমি বহুত আশাবাদী প্ৰমোদ বড়ো তেখেত সদায় জাতি ধৰ্ম নিৰ্বিশেষে সকলো জাতিৰে উন্নতিৰ কথা কৈ আহিছে আৰু তেনেকুৱা আশা দিয়া মানুহক আমি এবাৰ হ'লেও আমি চিফ হিচাপে পাব বিচাৰোঁ